নমস্কাৰ বন্ধুসকল, আজি মই দুটা মৰাপাটৰ বহুত সহজ ৰেচিপি লৈ আহিছোঁ। এটা হৈছে মৰাপাটৰ ভাজি আৰু এটা হৈছে মৰাপাটেৰে বনোৱা ক্ৰিপচি পকৰা। গতিকে ৰেচিপি দুটা আগবঢ়োৱাকচোন মইনো কেনেদৰে বনাইছোঁ। বহুত সহজ ৰেচিপি হয়, সকলোৱে বনাব পাৰিব। এয়া চাওক, মই মৰাপাটৰ পাতখিনি প্ৰথমতে দুটা তিনিটাকৈ এনেকৈ লৈ এটা গাঁঠি দি লৈছোঁ। এইখিনি পিছে মোৰ মায়ে কৰি দিছে। এনেকৈ গাঁঠি এটা দি ল'ব, তেতিয়া ভাল লাগে খাবলৈ। মই ভালকৈ দেখাই দিছোঁ। এনেকৈ মৰাপাটৰ পাতখিনি এটা এটাকৈ ছিঙি ল'ব আৰু কিছুমানে একেলগে থকা সেনেকৈ পাতো ল'ব পাৰে। এটা এটাকৈ ছিঙি ল'লেও কোনো কথা নাই। এনেকৈ এটা এটাকৈ লৈ পেলাই এটা গাঁঠি এটা মাজেৰে এনেকৈ দি দিব। এইখিনি বনাই লোৱা হৈ গৈছে আৰু গোটেইখিনি মই ওপৰে ওপৰে অকণমান ধুই পেলাই এতিয়া মই এইখিনি ফ্ৰাই কৰিম। মই সৰুকৈ এটা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজটো অপশ্যনেল হয়। এতিয়া কেৰাহীখন গৰম কৰি তাতে মই মিঠাতেল দি দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে তাতে মই কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এনেকৈ লৰাই আছোঁ। এতিয়া মই মৰাপাতখিনি এনেকৈ দি দিছোঁ আৰু ভালদৰে লৰাই আছোঁ। বহুতেই সহজ হয়, সকলোৱে বনাব পাৰিব। এনেকৈ কম জুইত অলপমান লৰাই আছোঁ। এতিয়া মই ইয়াতে অকণমান হালধি ব্যৱহাৰ কৰিম আৰু লৰাই দিম। দুই মিনিটৰ বাবে ঢাকি অলপ সিজিব দিব। তাৰ পিছত ইয়াতে মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ। ইয়াতে অন্য কোনো মছলাৰ প্ৰয়োজন নহয়। এয়া চাওক, 10 মিনিট পিছত আমাৰ মৰাপাটৰ ভাজিখিনি ৰেডি হৈ গৈছে। এতিয়া মৰাপাটৰ পকৰীটো বনাবৰ বাবে এনেদৰে এখিলা এখিলাকৈ পাত উলিয়াই লৈছোঁ আৰু এইপিনে মই লৈছোঁ অলপমান বেচন, চাউলৰ গুড়ি, অলপ জলকীয়া গুড়ি, অলপ হালধি আৰু জিৰা গুড়ি আৰু নিমখ অকণমান মিহলাই এটা ডো এটা বনাই লৈছোঁ আৰু পাতবিলাক এটা এটাকৈ ধুই পেলাই ইয়াতে দুয়োটা পিঠি লগাই পেলাই মই গৰম তেলত এটা এটাকৈ এনেকৈ ফ্ৰাই কৰিছোঁ। জুইটো কমত দি দিব আৰু ক্ৰিপচি হোৱালৈকে এনেকৈ ভাজিব। এনেদৰে মই দুয়োটা পিঠি ভাজি লৈছোঁ। এনেকৈ ওলোটাই দিব, দেখিছেনে কিমান মচমচীয়া হৈছে খাবলৈ। এনেকৈ খাব বহুত ভাল লাগে। মোৰ দুয়োটা ৰেচিপি ৰেডি হৈ গৈছে। এয়া চাওক কিমান ধুনীয়া হৈছে। বনাই চাব দেই, বহুতেই সহজ ৰেচিপি হয়। মোৰ ৰেচিপি দুটা যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।